সকলোকে মোৰ আজি নতুন অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাব ওলাইছোঁ শুকান পিঠা। শুকান পিঠাটো সকলোৱে বনাব জানে দিয়কচোন, তথাপিও মই ভাবিলোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম মই কেনেকৈ বনাম। তো আহক বলক মই কেনেকৈ বনাম চাওঁ। ৰ'ব কেনেকুৱা হয় শুকান পিঠাটো চাই আপোনালোকে কমেণ্ট কৰি জনাব ভাল বেয়া কি হৈছে, আৰু কিবা যদি ভুল হয় ক্ষমা কৰি দিব। আহক কেনেকৈ বনাইছোঁ। এয়া মই লৈছোঁ বৰা চাউল 1 কেজি মান হ'ব। এইখিনি মই 2 ঘণ্টামান তিয়াই থৈছিলোঁ। এতিয়া মই এইখিনি ভালকৈ ধুই ল'ম। এই ধুই লৈ মই এইখিনি এটা খৰাহিত থৈ দিছিলোঁ 2-3 ঘণ্টামানৰ কাৰণে, যাতে ইয়াৰ পৰা পানীটো সোনকালে ওলাই যায়। এইখিনি এতিয়া শুকাই গৈছে। এইখিনি মই এতিয়া মিক্সি জাৰত খুন্দি ল'ম। আহক ভিডিঅ'টো শেষলৈ চাওঁ। যিহেতু আমি পিঠাগুড়িখিনি মিক্সিত খুন্দিছোঁ, তেতিয়া আমি এটা কথা মন কৰিব লাগিব যে ইয়াতে চালিৰতে যিখিনি খুন্দা যোৱা নাই সেইখিনি মিক্সি জাৰৰ তলত, বাতিটোৰ তলত দিব লাগিব। তাৰ ওপৰত চাউল অকণমান দিব লাগিব। তেনেকৈ আমি খুন্দিব লাগিব। এনেকৈ আমি প্ৰত্যেকবাৰতে একে পদ্ধতিতে কৰিব লাগিব। প্ৰথমতে মিক্সি জাৰৰ বাতিটোত তলৰ যিখিনি গুড়ি হোৱা নাই সেইখিনি দিব লাগিব। তাৰ ওপৰত চাউল দি প্ৰত্যেকবাৰতে এনেকৈ খুন্দি গৈ থাকিব লাগিব। আমাৰ বহুতখিনি পিঠাগুড়িয়ে খুন্দা হ'ল। তাৰপিছত মই চৰিয়াটোত লাহে লাহে হাতেৰে পিঠাগুড়িখিনি হেঁচি দিছোঁ, যাতে ইয়াৰ পৰা আঠাটো গুচি নাযায়। তাৰপিছত মই এখন কাপোৰ লৈ অলপ পানীত ভিজাই ল'ম। এই কাপোৰখন ভালকৈ আঁতি ল'ম, যাতে কাপোৰখনত অলপো পানী নাথাকে। তাৰপিছত এই কাপোৰখনেৰে ঢাকি মই আধা ঘণ্টামানৰ কাৰণে চৰিয়াটো ফ্ৰিজত থৈ দিম। এতিয়া গোটেইখিনি ওলাই ল'লোঁ। এয়া পিঠা বনাবৰ কাৰণে মই এতিয়া ৰেডি। ভিডিঅ'টো শেষলৈ চাই যাব আপোনালোকে।